হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই গোবিন্দ ব্লগছ ইউটিউব চেনেল। আপোনালোক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। দাদা বাইদেউ ককা এটা সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ চাব পাৰে মই এতিয়া ঘৰৰ পৰা ভিডিঅ' বনাই আছোঁ আৰু আপোনালোক সকলোৱে গম পায় যে মই ধেমাজিত থাকোঁ আৰু ইয়াতে থাকি মেলি ভিডিঅ' বনাওঁ। ঘৰ চৰবোৰ এদিন ভালকৈ দেখাম। কিন্তু ফ্ৰেণ্ডছ আজি আপোনালোকে থাম্বনেইল দেখি গম পালে যে মই ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ লৈছোঁ আৰু ভিডিঅ'টো বনাম বেলেগ এডোখৰ ঠাইলৈ গৈ ভিডিঅ'টো বনাম। আৰু ভিডিঅ'টো চোৱাৰ আগতে নতুন ভিউৱাৰ্ছসকলক কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট আৰু ভিডিঅ'টো শেষলৈকে চাই যদি ভাল লাগে শ্বেয়াৰ টেয়াৰ কৰি দিব। আৰু এই চেগতে মই মোৰ বন্ধু বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বহুত ছাপোৰ্ট দেখুৱাইছে মোৰ বন্ধু বান্ধৱীসকলে। ইউটিউবত ভিডিঅ' বনাবলৈ যথেষ্ট ছাপোৰ্ট দেখুৱাইছে। সেইফালে বেকগ্ৰাউণ্ডত সেইটো মোৰ গা ধোৱা ঘৰ ওলাই আছে, হ'লেও একো আপত্তি নাই। আৰু তেতিয়াহ'লে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বেলেগ এডোখৰ ঠাইলৈ গৈ। লেটছ বিগিন। ফ্ৰেণ্ডছ মই এতিয়া পাই গ'লোহি যিডোখৰ ঠাইত আহি ভিডিঅ'টো বনাম বুলি কৈছিলোঁ, সেইডোখৰ ঠাইত আহি পাই গ'লোহি। কেছটো কি হ'ল, আমাৰ ঘৰৰ ওচৰতে মিলটো চলি থাকে, এতিয়া মিলটোতো বন্ধ কৰি দিব নোৱাৰোঁ ন, আৰু সেইটো কাৰণে ইয়ালৈ আহি গ'লোঁ। চাব পৰা যথেষ্ট ধুনীয়া পৰিৱেশ। মই আপোনালোকক শেষত হ'লেও বেক কেমেৰাৰে দেখুৱাই দিম। যথেষ্ট ঠাণ্ডা এটা পৰিৱেশ। ইয়ালৈ আহি লৈছোঁ আৰু এইফালে মোৰ ডিউক 390খন চাইকেলখন, আৰু যথেষ্ট এটা ঠাণ্ডা পৰিৱেশ। ইয়াতে এতিয়া বহি পিনি আপোনালোকৰ লগত কথাবোৰ আলোচনা কৰিম। ফ্ৰেণ্ডছ আপোনালোকেতো থাম্বনেইলটো দেখি গম পালেই যে মই ভিডিঅ'টোত কিহৰ ওপৰত বনাবলৈ লৈছোঁ। ফ্ৰেণ্ডছ যদি ইউটিউবৰ বিষয়ে চমুকৈ যদি ক'বলৈ যাওঁ, মই কেনেকৈ আৰম্ভ কৰিছিলোঁ বা আজি এই পৰ্যায় কেনেকৈ পাইছোঁহি, তেতিয়া তাৰ বিষয়ে চমুৱাই ক'বলৈ হ'লে মই 2018তে ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ। তেতিয়া মোৰ ইউটিউব চেনেলটোৰ নাম আছিলে গোবিন্দ বৰুৱা। আৰু গোবিন্দ বৰুৱা ইউটিউব চেনেলটোৰ নাম আছিলে, প্ৰথমতে যিটো চেনেল খুলিছিলোঁ সেইটোৰ নামহে গোবিন্দ বৰুৱা আছিলে। মই লিংক ডিছক্ৰিপশ্যনত দি দিব পাৰোঁ। আৰু কেছটো কি হ'ল, মই সেই ইউটিউব চেনেলটো এৰিবলগীয়া কাৰণটো এইটো হ'ল যে তেতিয়া মোৰ সেই ইউটিউব চেনেলটো যেতিয়া মোৰ মোবাইলটো বেয়া হৈ গৈছিলে, ছামছং গেলেক্সি যিটো মোবাইলটো বেয়া হৈ গৈছিলে, আৰু তেতিয়া মই সেই ইউটিউব চেনেলটো বাদ দিবলগীয়া হ'ল এটা কাৰণ যেতিয়া এটা মোবাইল বেয়া হ'ল আৰু সেইটো মোবাইলৰ পৰা যেতিয়া বেলেগ এটা মোবাইল লৈ ইউটিউব চেনেলটো আনিবলগীয়া হয়, তেতিয়াহ'লে পাছপৰ্ট আৰু জিমেইল আইডিটো প্ৰয়োজন হয়। মোৰ জিমেইল আইডিটো মনত আছিলে, কিন্তু মই পাছৱৰ্ডটো পাহৰি গ'লোঁ, আৰু যাৰ কাৰণে মই সেই ইউটিউব চেনেলটো এৰি দিবলগীয়া হ'ল। আৰু কিমান বেয়া লাগিলে চাগে আপোনালোকে গম পায়। তাৰপিছত মই পুনৰ 2020ত এটা চেনেল খুলিলোঁ, এতিয়া যিটো চেনেল গোবিন্দ ব্লগছ। আৰু এই চেনেলটো ভবা নাছিলোঁ যে ইমান পপুলাৰ হ'ম, বা পপুলাৰটোতো হোৱাই নাই বাৰু এতিয়া, হ'লেও ইমান যে আপোনালোকে ছাপোৰ্ট কৰিব মই সেইটো ভবা নাছিলোঁ। আৰু আপোনালোকে যথেষ্ট ছাপোৰ্ট দেখুৱালে এই ইউটিউব চেনেলটোত। আৰু বৰ বিশেষ ইমান ক'বলগীয়া নাই। পৰিৱেশটো আপোনালোকক মই বেক কেমেৰা দেখুৱাই দিব পাৰোঁ। পূৰা পথাৰ চবফালে পথাৰ আছে। আৰু ভিডিঅ'টো সেইটো কাৰণেই ভিডিঅ'টো বনোৱা হ'ল। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলেতো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক মই বেক কেমেৰাৰে মই ক'ত আছোঁ সেইটো এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ। ফ্ৰেণ্ডছ আপোনালোকে বেক কেমেৰা চাব পাৰে মই কি ধুনীয়া পৰিৱেশত আহি ভিডিঅ' বনাই আছিলোঁহি। এইফালে চাব পাৰে পাহাৰ, এইখন হৈছে লিকাবালি পাহাৰ, পাহাৰখন লিকাবালি পাহাৰ। এইফালে চাব পাৰে পথাৰ। মই আপোনালোকক অলপ পোহৰলৈ আহি দেখুৱাই দিছোঁ। আপোনালোকে চাব পাৰে আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশবোৰ যথেষ্ট ধুনীয়া, কাৰণ ভিউ যথেষ্ট ধুনীয়া। আৰু সকলোকে আশা কৰিছোঁ যে মোৰ এই গোবিন্দ ব্লগ চেনেলটোত সোনকালে 1K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰি দিলে আৰু ঝাকাছ জেগাত গৈ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু এইখনেই হৈছে মোৰ ডিউক 390। এইখন চাব পাৰে মোৰ ডিউক 390খন এবাৰ ভালদৰে দেখাই দিছোঁ। কাৰণ আমাৰ ল'ৰা মানুহৰ এটা চখ থাকে ফ্ৰেণ্ডছ, ল'ৰা মানুহৰ এইটো চখ থাকে যে বাইক এখন কিনাৰ খুব হেঁপাহ থাকে ল'ৰা মানুহ, কিন্তু কিনিব নোৱাৰে। খুব হেঁপাহ থাকে যে এখন বাইক কিনাৰ, ভাল বাইক কিনা। আৰু আজিকালি কি হয়, ভাল বাইকখন নিকিলে কোনো লগৰবোৰে পাত্তাই নিদিয়ে। কিন্তু মোৰ ভাই এইখনেই মোৰ কাৰণে ডিউক 390 হয়, আৰু এইখন লৈ মই ভিডিঅ' বনাই থাকোঁ। জাষ্ট ধেমালি কৰিলোঁ আৰু ভিডিঅ'টো বনালোঁ। কেনেকুৱা লাগিলে জনাব। মোৰ ইউটিউব কেৰিয়াৰটোৰ কথা চমুকৈ মই ক'বলৈ চেষ্টা কৰিলোঁ, বৰ বেছি দীঘলীয়া লেকচাৰ দি নাথাকিলোঁ। আৰু ধুনীয়া ৰাস্তা। আপোনালোকক মই আগতো কৈছোঁ যে মোৰ চেল্ফি কেমেৰাটোৱে ফ্ৰণ্ট কেমেৰাটোৱে কিবা হোৱাইট উঠে দূৰৰ পৰা।
আৰু এইটোৱে আছিল ভিডিঅ'টো যদি নতুন ভিউৱাৰ্ছে চাই আছে সেইটোৱে ক'ম আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব কিনাৰতে আছে ৰঙাকৈ বেল আইকন ঘণ্টিটো বজাই ল'ব মোৰ ভিডিঅ'বোৰ গৈ থাকিব পূৰা নিজা নিজা ৰাস্তা মানুহ অহা যোৱা কৰি আছে 2-1 এয়া আছিল আৰু